অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টোৰ টপিক হৈছে কেলছিয়ামৰ অভাৱত আমাৰ শৰীৰত কি কি সমস্যাই দেখা দিয়ে আৰু কেলছিয়াম কম হোৱাৰ লক্ষণ কি কি হয়, কেলছিয়াম কমিলে কি হয় আৰু কেলছিয়াম কমাৰ কাৰণ কি হয় আৰু আমি কেলছিয়ামৰ অভাৱ শৰীৰত কেনেকৈ পূৰণ কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টোত। সেইকাৰণে প্ৰয়োজনীয় এটা গুৰুত্বপূৰ্ণ মিনাৰেলছ হয় আৰু কেলছিয়ামে আমাৰ শৰীৰত হাড় আৰু দাঁতৰ সমস্যাৰ পৰা বাচি থকাত সহায় কৰে। আমাৰ শৰীৰত 99% কেলছিয়াম হাড় আৰু দাঁতৰ কাৰণে আৱশ্যক হয়। 1% আমাৰ শৰীৰত বিভিন্ন ধৰণৰ কাৰ্যৰ কাৰণে ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল, মাচলবোৰৰ সমতা বঢ়োৱা, হৃদযন্ত্ৰৰ শক্তিশালী কৰি তোলা আৰু উচ্চ ৰক্তচাপক নিয়ন্ত্ৰণ কৰা আদিত কেলছিয়ামে সহায় কৰে। আৰু আমাৰ শৰীৰত চেলবোৰৰ কেলছিয়ামে মুখ্য কাৰ্য সম্পাদন কৰে। চেলবোৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ কেলছিয়ামে। এতিয়া জানিম যে কেলছিয়াম কমিলে আমাৰ শৰীৰত কি কি সমস্যা হয়। কেলছিয়ামৰ অভাৱত আমাৰ উচ্চ ৰক্তচাপৰ সমস্যা দেখা পাৰে। ৰক্ত সঞ্চালনৰ তাৰতম্য ঘটিব পাৰে। সঠিক সময়ত সঠিক মাত্ৰাত যদি হৃদপিণ্ডত ৰক্ত প্ৰবাহ নহয় তেনেহ'লে হৃদৰোগৰ সমস্যাই দেখা দিয়ে আৰু হাৰ্ট এটেক, হাৰ্ট ষ্ট্ৰক হোৱাৰ সম্ভাৱনা বাঢ়ি যায় কেলছিয়ামৰ অভাৱত। আৰু কেলছিয়ামৰ অভাৱত শৰীৰত অস্টিঅপ'ৰচিছ আদি ৰোগে দেখা দিয়ে যাৰ সহায়ত আমাৰ শৰীৰৰ হাড়বোৰ সামান্য আঘাততে হাড়বোৰ ভাঙি যাব পাৰে। আৰু ইয়াৰ উপৰিও কেলছিয়ামৰ অভাৱত কেঞ্চাৰো হ'ব পাৰে, কাৰণ আমাৰ শৰীৰটো বিভিন্ন ধৰণৰ কোষেৰে গঠিত হয় আৰু চেলছবোৰ যেতিয়া ছাফিচিয়েণ্ট কোৱান্টিটিত কেলছিয়াম নাপায় তেতিয়াহ'লে কোষবোৰ বিকল হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। তেতিয়া আমাৰ চেলছবোৰ বিপথে পৰিচালিত হোৱা দেখা যায়। তেতিয়াই কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগে দেখা যায় আৰু কেলছিয়ামৰ অভাৱত আমাৰ শৰীৰত পাচন ক্ৰিয়াটোৰ প্ৰভাৱ পেলায়। কেলছিয়ামৰ পৰিমাণ হ্ৰাস পায় তেতিয়াহ'লে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাটো কমি যোৱা দেখা যায়, যাৰ ফলত মানুহজনৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হোৱা দেখা যায়। আমাৰ শৰীৰত কেলছিয়ামৰ পৰিমাণ কম হোৱাৰ মুখ্য কাৰণ হৈছে আমি কেলছিয়ামযুক্ত খাদ্য কমকৈ খোৱা আৰু ইয়াৰ উপৰিও অত্যাধিক মেগনেছিয়াম বা ফছফৰাছযুক্ত খাদ্য খোৱা আৰু ছানলাইট আৰু সূৰ্যতাপ আমাৰ শৰীৰৰ কাৰণে বহুত প্ৰয়োজনীয় হয়। যদিহে আমি প্ৰতিদিনে সূৰ্যৰ ৰশ্মি বা সূৰ্যতাপ আমাৰ শৰীৰত নপৰে তেতিয়াও আমাৰ শৰীৰত কেলছিয়ামৰ অভাৱ কমি যোৱা দেখা যায়। অত্যাধিক চাহ, কফি খোৱা বা মিঠাযুক্ত খাদ্য খালেও তেতিয়াও কেলছিয়ামৰ পৰিমাণ কমিব পাৰে। এতিয়া আমি জানিম যে কেলছিয়াম হোৱাৰ লক্ষণসমূহ কি কি। আমি কেনেকৈ গম পাম যে আমাৰ শৰীৰত কেলছিয়াম কম হৈছে। তো কেলছিয়াম কম হোৱাৰ লক্ষণসমূহ মূলতঃ শৰীৰত হাড়ৰ বিষ, গাৰ বিষ, কেতিয়াবা গোটেই শৰীৰত পেইন হয় বা বিষ হয়। ইয়াৰ উপৰি ভাগৰুৱা অনুভৱ হয়, কাম কৰিবলৈ মন নোযোৱা বা এলাহ লাগি থকা বা আদি শক্তি দুৰ্বল লাগি থকা আদিবোৰ কেলছিয়ামৰ অভাৱত হোৱা দেখা যায়। আৰু আমি কিছুমান ঘৰুৱা উপায়েৰেও কেলছিয়ামৰ অভাৱ দূৰ কৰিব পাৰোঁ, ঘৰতে সহজতে দূৰ কৰিব পাৰোঁ। ফৰ এক্সাম্পল, ভিটামিন ডি যুক্ত খাদ্য খোৱা, যেনে গাখীৰ, মাছ, পনীৰ আৰু কিছুমান ডায়েৰী প্ৰডাক্ট ব্যৱহাৰ কৰিও আমি কেলছিয়ামৰ সমস্যা দূৰ কৰিব পাৰোঁ। ইয়াৰ উপৰি সেউজীয়া শাক পাচলি যথেষ্ট পৰিমাণে খায়ো আমি কেলছিয়ামৰ অভাৱ দূৰ কৰিব পাৰোঁ। বা ফল মূল খাব লাগে, যেনে অৰেঞ্জ, অমিতা বা আদাৰ ফ্ৰুইটৰ জুইচবোৰ খালেও কেলছিয়ামৰ অভাৱ পূৰণ কৰিব পাৰি সহজতে। আৰু ইয়াৰ উপৰিও এনেদৰেও আমি শৰীৰত কেলছিয়ামৰ পৰিমাণ বঢ়াব পাৰোঁ। অভাৱ দূৰ কেনেকৈ কৰিব পাৰি, ঘৰুৱা উপায়েৰে কিছুমান হোম ৰেমেডিৰ সহায়ত, সেইখিনি আমি এই ভিডিঅ'টোৰ পাৰ্ট 2 ডিছকাছ কৰিম। নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। চ' আপোনালোকে মোৰ পাৰ্ট 2 ভিডিঅ'টো চাব। আৰু মোৰ চেনেলটো যিহেতু নতুন, আপোনালোকৰ সহায় মোৰ কাৰণে বহুত প্ৰয়োজন। আপোনালোকে সকলোৱে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু মোৰ এই চেনেলটো খোলাৰ উদ্দেশ্য আপোনালোকক সহায় কৰা। আৰু মোৰ যদি ইনফৰমেশ্যনখিনি ভাল লাগে তেন্তে আপোনালোকে মোৰ চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ' আপডেটবোৰ পাই থাকিবলৈ মোৰ বেল আইকনটো ক্লিক কৰি দিব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকৰ প্ৰব্লেমবোৰ। কিবা সুধিব লগা থাকিলে মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰামত মেছেজ কৰি সুধিব পাৰিব। আৰু ইয়াৰ উপৰিও আপোনালোকৰ অসুবিধাবোৰ কমেণ্ট কৰি জনাব। তেনেহ'লে মই পুনৰ লগ পাম অন্য এটা হেল্থ ৰিলেটেড ভিডিঅ'ত। থেংক ইউ।